নমস্কাৰ সকল এটা নতুন ভিডিও লৈ টেকি আছামিজ ইউটিউব চেনেল লৈ মই উজ্জ্বল আপোনালোক সকলোকে স্বাগতম জনাইছো। দৰ্শকসকল ইন্টাৰনেট আমাৰ জীৱনৰ এটা অংগ হৈ পৰিছে। আমি এখাজ নোখোৱাকৈ থাকিব পাৰো, কিন্তু এদিন ইন্টাৰনেট অবিহনে আমাৰ চলাটো টান হৈ পৰে। কিন্তু আপোনালোকে জানেনে আমি যিমান ইন্টাৰনেট ব্যৱহাৰ কৰো বা যিমান ইন্টাৰনেটত আমি চলাও, যিমান ডাটা আমি এক্সেছ কৰো ইন্টাৰনেটত, এই ডাটা টোটেল ইন্টাৰনেটৰ কেৱল 4 পৰা 5% বাকি 95% ডেটা আমি এক্সেছ কৰিব নোৱাৰো বা এই ডাটা এক্সেছ কৰিবলৈ কিছুমান নিৰ্দিষ্ট পাৰমিশনৰ প্ৰয়োজন হয়। তো আজি এই ভিডিওটোত মই কম ইন্টাৰনেটৰ বিভিন্ন তিনিটা প্ৰকাৰৰ বিষয়। কি হয় তিনিটা প্ৰকাৰ ইন্টাৰনেটৰ, জানিবলৈ ভিডিওটো শেষলৈকে চাওক। ইন্টাৰনেটৰ ভিন্ন তিনিটা পাৰ্টৰ ভিতৰত প্ৰথমটো হৈছে সাৰফেস ওয়েব, দ্বিতীয়টো হৈছে ডিপ ওয়েব আৰু তৃতীয়টো হৈছে ডাৰ্ক ওয়েব। তো প্ৰথমে জানিলো সাৰফেস ওয়েব আসলতে কি। দৰ্শকসকল আমি দৈনন্দিন জীৱনত ইন্টাৰনেটত বিভিন্ন ধৰণৰ ব্ৰাউজাৰ ইউজ কৰি, বিভিন্ন ধৰণৰ সাৰ্চ ইঞ্জিন ইউজ কৰি, গুগলে হওক, বিঙে হওক বা ইয়াহুৱে হওক, এইবোৰ সাৰ্চ ইঞ্জিনত গৈ টাইপ কৰি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন কালেক্ট কৰো বা কিছুমান নিৰ্দিষ্ট ৱেবছাইটৰ URL টাইপ কৰি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন সংগ্ৰহ কৰো ইন্টাৰনেটৰ পৰা। এই সকলোবোৰ তথ্য ইন্টাৰনেটৰ সাৰফেস ওয়েবৰ আন্ডাৰত আহে। মই এইখিনি ক'ব বিচাৰিছো সাৰফেস ওয়েব হৈছে এনে ইন্টাৰনেট যি সকলোৰে বাবে ফ্ৰীলি এক্সেসিবল হয়। ইয়াৰ বাবে কোনো ধৰণৰ পাৰমিশনৰ প্ৰয়োজন নাথাকে। ইয়াত যিকোনো সময়তে যিকোনো মানুহে গৈ বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বা তথ্য সংগ্ৰহ কৰিব পাৰে ইন্টাৰনেটৰ পৰা। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো, সাৰফেস ওয়েব হৈছে টোটেল ইন্টাৰনেটৰ কেৱল 4 পৰা 5%, অৰ্থাৎ টোটেল ইন্টাৰনেটৰ আমি 4 পৰা 5% হে ফ্ৰীলি এক্সেছ কৰিব পাৰো। তো ইন্টাৰনেটত বাকি বেছি শতাংশই তথ্য আহে ডিপ ওয়েবৰ আন্ডাৰ। তো এই ডিপ ওয়েবনো আসলতে কি হয়? দৰ্শকসকল ডিপ ওয়েব হৈছে ইন্টাৰনেটৰ এনে এটা ভাগ য'ত সকলোৱে ফ্ৰীলি এক্সেছ কৰিব নোৱাৰে। অৰ্থাৎ ডিপ ওয়েবৰ আন্ডাৰত বিভিন্ন ধৰণৰ ৱেবছাইট আহে, গভৰ্ণমেণ্ট ৱেবছাইট আহে বা অন্য কিছু প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ ৱেবছাইট আহে য'ত বিভিন্ন ধৰণৰ তথ্য থাকে যিবোৰ ফ্ৰীলি সকলোৱে এক্সেছ কৰিব নোৱাৰে। এইবোৰ এক্সেছ কৰাৰ কাৰণে বিভিন্ন পাৰমিশনৰ প্ৰয়োজন আৰু কিছুমান পাৰ্টিকুলাৰ মানুহে বা ব্যক্তিয়েহে এইবোৰ এক্সেছ কৰিব পাৰে। আপোনালোকে হয়তো বিভিন্ন সময়ত ক্লাউড মেমৰি ব্যৱহাৰ কৰে আৰু ক্লাউড মেমৰিত বিভিন্ন ধৰণৰ আপোনালোকৰ পাৰ্সোনেল ইনফৰমেশ্যন ৰাখে আৰু এইবোৰৰ এক্সেছ কেৱল নিজেহে কৰিব পাৰে আৰু বেলেগে কোনোবাই চাবলগীয়া হলে এটা নিৰ্দিষ্ট লিংক পঠিয়াব লগা হয় আৰু লগতে পাছৱৰ্ডো থাকে বা বিভিন্ন ধৰণৰ সিকিউৰিটি থাকে। আৰু এইবোৰ ইনফৰমেশ্যন, এইবোৰ ক্লাউড মেমৰিও ডিপ ওয়েবৰ আন্ডাৰতে আহে। তো ডিপ ওয়েব সহজ অৰ্থত বুজিবলৈ গ'লে এনে এটা ইন্টাৰনেটৰ ভাগ হয় য'ত সকলোৱে ফ্ৰীলি এক্সেছ কৰিব নোৱাৰে। ইয়াৰ বাবে স্পেচিয়েল পাৰমিশনৰ দৰকাৰ, যেনে পাছৱৰ্ডে হওক বা নিৰ্দিষ্ট কিছুমান লিংকে হওক, এইবোৰলৈ গৈহে আমি এক্সেছ কৰিব পাৰিম। অৰ্থাৎ ডিপ ওয়েব এটা দেখি নোপোৱা ইন্টাৰনেটৰ পাৰ্ট হয়। দৰ্শকসকল ইন্টাৰনেটত সাৰফেস ওয়েব আৰু ডিপ ওয়েবৰ বাহিৰেও আন এটা ভাগ আছে যাক কোৱা হয় ডাৰ্ক ওয়েব। আৰু এই ডাৰ্ক ওয়েবৰ বিষয়ে হয়তো বহুতে নাজানে। মই এইখিনিতে ক'ব বিচাৰিছো ডাৰ্ক ওয়েব হৈছে ইন্টাৰনেটৰ এনে এটা ভাগ য'ত সকলো ধৰণৰ বেয়া কাম অৰ্থাৎ ইলিগেল কামবোৰ কৰা হয়। ডাৰ্ক ওয়েবত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ স্মাগলাৰ বা বিভিন্ন ধৰণৰ এনেকুৱা ইলিগেল কাম কৰা মানুহে বিভিন্ন ধৰণৰ কাম সম্পাদন কৰিব পাৰে নিজৰ পৰিচয় গোপনে ৰাখি। তো ডাৰ্ক ওয়েব হৈছে এনে এটা ভাগ ইন্টাৰনেটৰ য'ত আপোনাৰ নিজৰ পৰিচয় গোপনে ৰাখি আপুনি ইন্টাৰনেটত বিভিন্ন ধৰণৰ তথ্য বা বিভিন্ন ধৰণৰ কাম কাজ সম্পাদন কৰিব পাৰে। কিন্তু এই ডাৰ্ক ওয়েব ব্যৱহাৰ কৰিব হলে আপুনি আপোনাৰ নৰ্মেল সাৰ্চ ইঞ্জিন গুগল বা অন্য ইয়াহু আদি সাৰ্চ ইঞ্জিনৰ পৰা এই ডাৰ্ক ওয়েব ব্যৱহাৰ কৰিব নোৱাৰিব বা ডাৰ্ক ওয়েবলৈ যিমান ৱেবছাইট আছে এইবোৰ এক্সেছ কৰিব নোৱাৰিব। ইয়াৰ বাবে আপুনি বেলেগ ধৰণৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰিব লাগিব, যেনে মোষ্টলি ব্যৱহাৰ কৰা হয় tor ব্ৰাউজাৰ। আৰু ইয়াত যিসমূহ ৱেবছাইট আছে ইয়াত .in বা .com বা .uk ধৰণৰ ৱেবছাইট নাথাকে। ইয়াত নিৰ্দিষ্ট ধৰণৰ কিছুমান ৱেবছাইট আছে যেনে .onion ৱেবছাইটহে আপুনি কেৱল এক্সেছ কৰিব পাৰিব। এইখিনিতে মই ক'ব বিচাৰিছো দৰ্শকসকল, আপোনালোকে যাতে কেতিয়াও এই ডাৰ্ক ওয়েবৰ অভিজ্ঞতা ভৱিষ্যতলৈ ল'ব নাযায়। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ডাৰ্ক ওয়েবৰ অভিজ্ঞতা ল'বলৈ পৰিচিত কৰা নাই। মই ৰেকমেণ্ড কৰিছো আপোনালোকক এই ৱেবছাইট বা এনে ধৰণৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰি আপোনালোকে ভৱিষ্যতেও যাতে কেতিয়াও এইবোৰত নোসোমায়। কাৰণ কি হয়, বিভিন্ন সময়ত নিজৰ পাৰ্সোনেল ডেটা হেক হোৱাৰ চান্স থাকে এনে ধৰণৰ কাম কৰিলে ইন্টাৰনেটত। অৰ্থাৎ ডাৰ্ক ওয়েব ইন্টাৰনেটৰ এনে এটা ডাৰ্ক সাইড হয় য'ত আমাৰ দৰে সাধাৰণ মানুহৰ কোনো ধৰণৰ কাম নাথাকে। গতিকে ইয়াক জানিবলৈ আৰু অভিজ্ঞতা ল'বলৈ কেতিয়াও চেষ্টা আমি কৰিব নালাগে। তেনে দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত মই ইন্টাৰনেটৰ তিনিটা ভিন্ন প্ৰকাৰৰ বিষয়ে কিছু তথ্য দিয়াৰ চেষ্টা কৰিলো। আশা কৰো এই তথ্যখিনি আপোনালোকৰ বাবে নতুন হয় আৰু কিছু কথা জানিব পাৰিলে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। যদি ভিডিঅ'টো ভাল লাগিল তেনে ভিডিঅ'টো নিশ্চয় পছন্দ কৰক, অৰ্থাৎ লাইক কৰক
আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে আগলৈ মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ নটিফিকেশ্যন যায় তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ কিছু নতুন তথ্য লৈ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ